নমস্কাৰ, মই নমিতাক স্বাগতম জনাইছোঁ নমিতা ব্লগ এণ্ড চেনেললৈ। আজি আমি যাবলৈ লৈছোঁ শিৱৰাত্ৰি, মানে কালিয়ে হৈ গ'ল। মই আজিহে সময় পালোঁ, অকণমান উলিয়াই পেলাই আহিছোঁ। আপোনালোকক অকণমান দেখাম, চাব। এয়া মই বেটাহঁতে আহিছোঁ, এতিয়া চাইকেল চলাই গৈ আছোঁ। হ'ব, এতিয়া মই তাত দেখামগৈ গৈ পেলাই। আমি যাওঁতে ৰাস্তাৰ দাঁতিত পোৱা বাগানকেইখন দেখাই দিলোঁ। এফালে সেয়া কলম দিছে এতিয়া, আৰু আনফালে সেউজীয়াকৈ কুঁহিপাত ওলাই আছে। আগতেই কলম দিয়া এয়া আমি পালোহি শিৱ মন্দিৰটো। এতিয়া সোমাই গৈছোঁ। ইয়াতে চাকি তাকি জ্বলাই লওঁ, চাকি জ্বলাই পানি ভিতৰলৈ যাব লাগিব। ধূপ চাকি বাহিৰতে জ্বলাবলৈ দিয়ে। মোৰ চাকি তাকি জ্বলাই হৈছে, এবাৰ বেটাৰে জ্বলালে। বেটাৰে জ্বলাই মেলি হ'ল। এতিয়া আমি ভিতৰলৈ গৈ আছোঁ মন্দিৰৰ। ইয়াত শৰাইও দিব পাৰি। মই অৰিহণা দি তামোল পাণ দিয়ে সেৱা কৰিছোঁ। সেৱা কৰি এইফালে ফুট দিছে। এইফালে আমাৰ বেটাৰে ফুট লৈছে। আহিলোঁ, এয়া ওলাই আহিলোঁ। এয়া প্ৰসাদ দিছে, প্ৰসাদ লৈছোঁ। প্ৰসাদ খাই মেলি ওলাই আহিলোঁ। তাৰপৰা এতিয়া ওলাই আহি ওচৰৰ দোকানখন দেখাইছোঁ, দেখাই এইফালে গৈ আছোঁ। আৰু ইয়াৰ পৰা বেটাই বস্তু কেইটামান ল'লে সৰু সুৰা, আৰু আহি এইফালে ফুচকা খাওঁ ক'লে। এয়া খাই মেলি যামগৈ আৰু। আৰু এয়া ভাঙৰ লাডু ওলাইছে, ভাঙৰ লাডু এয়া কেইটামান লওঁ আৰু এইবাৰ যামগৈ আৰু। মই এতিয়া ঘূৰি আহিলোঁ, ঘৰ পামগৈ, অকণমান বাকী আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।